নমস্কাৰ আজি যেহেতু তাঁতৰ বিহু গতিকে আজি আমাৰ মাজত উপস্থিত আছে DY365ৰ সাংবাদিক সঞ্জীৱ দত্ত ডাঙৰীয়া মই তেখেতক অকণমান সুধিব বিচাৰিছো আজি তাঁত বিহুৰ বিষয়ে অকণমান কওক আসলতে তাঁতত শিপিনী সপোন আছে হয় না যেহেতু তাঁতশাল সলনি হৈছে শিপিনীসকলৰ মূল সম্বল তেখেতসকলে তাতেই সপোন আছে তাৰ পৰা উৎপাদিত বস্তু লৈ তেওঁলোকে পৰিয়াল পোহপাল দিবলগীয়া তেওঁলোকৰ জীৱন যাপন কৰিবলগীয়া হয় যাপন কৰাটো সঁচাকৈ মানে এটা প্ৰশংসনীয় পদক্ষেপ কাৰণ প্ৰতিগৰাকী অসমৰ শিপিনীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এয়া আমাৰ শিপিনীসকল আছে এয়া সকলোকে আৰু এগৰাকী শিপিনী এয়া আলহী অহাৰ কাৰণে একদম চাহত ব্যস্ত হৈ আছে পুৰা এয়া আমাৰ তাঁতৰ বিহুৰ নিয়ম কৰা হৈছে ধূপ ধূনা বন্তি জ্বলাই নতুন বৰ্ষৰ কাৰণে তাঁতশালখন সাজু কৰা হয় নমো নমো নাৰায়ণ প্ৰসন্ন হৰিত হৰি কৰি কমাই নিজান সৰ্বপ্ৰাৰ্থখিনি ক্ষমা কৰি সেই তাঁতৰ বিহু ইয়াতে গুৰুজনা সন্তুষ্ট হৈ আৰু সেই শিপিনীসকলেও সুমংগল কৰি সুকামনাই গোটেই বছৰটো যে ভালে ফলে যায় এইকে ভাষা কৰি সেই প্ৰভুৰ চৰণত আমি প্ৰাৰ্থনা জনোৱা হৈছে সজ